Hello everyone, welcome to my channel. আজিৰ ডেটত মানুহৰ কৰিবলগীয়া কাম ইমানেই বেছি হৈছে যে আমি সকলো কাম কৰা প্ৰায় অসম্ভৱ। আমি কামত প্ৰায়োৰিটি দি কিনেহে কৰিব লাগিব। মানে আমি একদম ইম্পৰ্টেন্ট বাছি সেইবিলাক কামহে কৰিব লাগিব। নহলে আমাৰ কাম কেতিয়াও শেষ হৈ নাযাব জীৱনত। আমাৰ সময় শেষ হৈ যাব কিন্তু কাম শেষ হৈ নাযাব। আহক আমি এই ক্ষেত্ৰত এটা নিয়ম আলোচনা কৰো যাৰ সহায়ত আমি কম কাম কৰি বেছি ৰিজাল্ট পাব পাৰো বা আমি বেছি ফলাফল পাব পাৰো। আৰু যিসকল ষ্টুডেণ্টে এই ভিডিঅ'টো চাই আছে তেওঁলোকে শেষলৈকে চাব কাৰণ এই যিটো নিয়ম সেই নিয়মটো এপ্লাই কৰি কমকৈ পঢ়িয়ে বেছি ভাল ৰিজাল্ট কৰিব পাৰি। আপোনালোকে হয়তো শুনিছে 80-20 ৰুল, যাক পেৰেটো প্ৰিন্সিপল বা পেৰেটো ৰুল বুলিও কোৱা হয়। কাৰণ এইটো প্ৰথম আৱিষ্কাৰ কৰিছিলে ইটালীৰ এগৰাকী অৰ্থনীতিবিদ দাৰ্শনিক ভিলফ্ৰেডো পেৰেটোৱে 1895 চনত ভিলফ্ৰেডো পেৰেটোৱে লক্ষ্য কৰিছিল যে তেতিয়াৰ সমাজখনত মানুহবিলাক দুটা শ্ৰেণীত ভাগ হৈ আছিল। এটা হ'ল ওপৰৰ 20% আৰু আনটো হ'ল সেইটো ডাঙৰ কেটেগৰী তলৰ বটমৰ 80%। এইটো অৰ্থৰ ক্ষেত্ৰতে হওক, অৰ্থনীতিৰ ফালেৰে হওক বা প্ৰভাৱ বিস্তাৰৰ ক্ষেত্ৰতে হওক, ওপৰৰ যি 20% মানুহ আছিলে সেইখিনিয়ে তলৰ 80% মানুহক ডমিনেট কৰি ৰাখিছিলে পইচাৰ ফালে দিয়ে বা ডমিনেন্সৰ ফালে দিয়ে। পিছত তেখেতে আৱিষ্কাৰ কৰিলে যে এই যিটো 80-20% এইটো এটা ৰুল হৈ গ'ল, 80-20 ৰুল। আৰু এই 80-20 ৰুলটো তেখেতে পিছত আৱিষ্কাৰ কৰিলে যে এইটো সকলো ক্ষেত্ৰতে আমাৰ জীৱনৰ এভৰি ফিল্ডতে এইটো এপ্লাই কৰিব পাৰি। 80-20 ৰুলৰ যদি আমি উদাহৰণ চাব যাওঁ তেতিয়াহ'লে আমি গম পাম যে আজিৰ ডেটলৈকে আমি যিমান কাম কৰিছোঁ বা আপুনি যিমান কাম কৰিছে তাৰে 20% কামৰ দ্বাৰাই কিন্তু আমি 80% ৰিজাল্ট পাইছোঁ। আকৌ যদি কোনোবা চেলছৰ মানুহ আছে তেতিয়া চেলছত কি হয়, আপুনি টোটেল মুঠ যিমান কাষ্টমাৰ থাকে তাৰে 20% কাষ্টমাৰৰ তাতে আপোনাৰ 80% চেলছ হৈ যায়। আৰু বিজনেছ হওক বা দোকান হওক বা তেনেকুৱা যদি কিবা চেলছ থাকে, চেলছৰ অপৰচুনিটি থাকে বা কোনোবা যদি চেলছত আছে তেতিয়া গম পাব যে যিমান প্ৰডাক্ট আছে বা যিমান ছাৰ্ভিচ আছে বা যিমান বস্তু আছে 20% বস্তু চেল কৰিয়েই 80% প্ৰফিট কিন্তু পাব পাৰি। মানে মেইন ইম্পৰ্টেণ্ট বস্তু থাকে 20%, যাৰ দ্বাৰা 80% প্ৰফিট পাব পাৰোঁ। মুঠতে আমি যিয়েই কাম কৰোঁ তাৰে 20% কামৰ দ্বাৰাই 80% ৰিজাল্ট পাব পাৰোঁ বা আমি 80% ভেলু ক্ৰিয়েট কৰিব পাৰোঁ ছ'চাইটিক বা বেলেগক। এইটো আমি এনেকৈও বুজিব পাৰোঁ যে যদি আমাৰ হাতত 100টা কৰিবলগীয়া কাম আছে তেতিয়াহ'লে সেই 100টা কামৰ 20টা কামহে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কাম, সেইকেইটাহে আমি আগতে কৰিব লাগে যাতে সেই 20টা কাম কৰিয়ে আমি 80টা কামত ৰিজাল্ট পাম আমি 20%, কিন্তু 20টা কামত আমি 80% ৰিজাল্ট পাম। 80% মিনছ অলমষ্ট বহুত ৰিজাল্ট পাম। আৰু আমাৰ হাতত যদি 10টা কৰিবলগীয়া কাম থাকে সেই 10টাৰ 20% হ'লে দুটা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কাম, যি দুটা কাম কৰিলে বাকী 8টা কামতকৈ আমি বেছি ৰিজাল্ট পাম, মানে 80% ৰিজাল্ট পাম। ইয়াতো 10টাৰ ভিতৰত দুটা কাম কৰিলে 80-20 ৰুল বা পেৰেটো ৰুল আমি আমাৰ লাইফত আটাইতকৈ ভালকৈ ইউজ কৰিব পাৰোঁ, আমি এপ্লাই কৰিব পাৰোঁ ষ্টুডেণ্ট লাইফত, এক্সাম চিলেবাছত। হাইস্কুল হওক, হাই ছেকেণ্ডাৰী হওক, গ্ৰেজুৱেশ্যন হওক বা হায়াৰ ষ্টাডিজে হওক, আমি যদি চাওঁ এক্সামৰ চিলেবাছৰ ক্ষেত্ৰত আমি এই পেৰেটো ৰুলটো এপ্লাই কৰিব পাৰোঁ, মানে 80-20 ৰুলটো এপ্লাই কৰিব পাৰোঁ। আমি এটা কথা জানো যে যিকোনো এক্সাম দিলেই আটাইতকৈ এটা ইম্পৰ্টেণ্ট কাম হ'ল সেই এক্সামটোৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন যিবিলাক আছে, আগৰ বছৰবিলাকত অহা যিবিলাক কুৱেশ্যন আছে সেইবিলাক আমি এনালাইচিছ কৰি চাবই লাগে। আৰু এক্সাম দিয়াৰ আগত যদি আমি সেই কুৱেশ্যনবিলাক চাই লওঁ তেতিয়াহ'লে এটা কথা আমি গম পাম যে যদি এনালাইচিছ কৰি চাওঁ যিখন চিলেবাছ আছে এক্সামৰ তাৰে 20% এনেকুৱা ইম্পৰ্টেণ্ট টপিক আছে যাৰ পৰা এক্সামটোত অলমষ্ট 70 বা 80% কুৱেশ্যন সেই টপিক কেইটাৰ পৰাই আহে। হয়তো কুৱেশ্যনটো অলপ বেলেগ ধৰণে দিব পাৰে, বাট যদি আমি ভালদৰে এনালাইচিছ কৰোঁ আমি গম পাম যে অনলি 20% টপিকৰ পৰাই 80% কুৱেশ্যন বাৰ ৰিপিট হয়। গতিকে সেই যদি ইম্পৰ্টেণ্ট 20% আমি টপিক কেইটা বাছি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি এক্সামত ভালদৰে লিখিব পাৰিম আৰু আমি যিকোনো এক্সামে ক্ৰেক কৰিব পাৰিম। আৰু এইটো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতো এপ্লাই হয়। গতিকে ছাত্ৰ ছাত্ৰীয়ে এই ফৰ্মুলাটো এপ্লাই কৰি কিনে 80-20 ৰুলটো এপ্লাই কৰি কিনে কিছু হ'লেও এটা আপগ্ৰেড কৰিব পাৰিব, মানে কম সময় পঢ়িলে অলপমান বেছি টপিক কাভাৰ হ'ব। গতিকে আমাৰ দৈনন্দিন জীৱনত যিকোনো কামৰ ক্ষেত্ৰতেই পেৰেটো ৰুল এপ্লাই কৰি আমি কম সময়তে বেছি ফলাফল লাভ কৰিব পাৰোঁ। 80-20 প্ৰিন্সিপলৰ বিষয়ে লিখিছে ব্ৰিয়ান ট্ৰেচিয়ে, তেখেত এজন ইণ্টাৰনেশ্যনেল স্পিকাৰ হয়। ইট ডেট ফ্ৰগ নামৰ কিতাপখনত লিখিছে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।